মই আপোনালোকলৈ লৈ আহিছোঁ এয়া নতুন ৰেচিপি। এইটো প্লামৰ জেলি বনাম। এয়া ঘৰৰে প্লাম হয়। মই ধুই চাফা কৰি লৈছোঁ। এয়া পকি আছে, পকা ল'ব লাগিব। মই বেছি নাই লোৱা, অলপ লৈছোঁ। তাৰপিছত আপোনাৰ এয়া চেনি লৈছোঁ। চেনি লাগে অলপমান, সৰহকৈ লাগে। আৰু প্লামখিনি অলপ টেঙা আছে, সেইকাৰণে চেনি ইয়াতকৈ বেছি লাগিব পাৰে। মই দি লওঁ, মানে বনাই লোৱাৰ পিছত ক'ব পাৰিম। আপোনালোকেও এনেকৈ বনাবচোন, বৰ ধুনীয়া হয়, একদম কিনি অনা জেলিৰ নিচিনাই হয়। আপোনালোকেও খাই চাব। এতিয়া আহক বনাওঁ, কেনেকুৱা লাগে। দেখিছে প্লামখিনি মই ফেনেকি ল'লোঁ, মানে কুটি ল'লেও হয়। এইখিনি বেছি পকি গৈছিলে যে, সেইকাৰণে মই হাতেৰে গুটিখিনি এৰুৱাই লৈছোঁ। গুটিখিনি পিছত মানে আপোনালোকে সিজাই পেলাই গুটিখিনি এৰুৱাই ল'বও পাৰে, যেনেকৈ পাৰে আৰু আপোনালোকে কাটি ল'বও পাৰে, যেনেকৈ আপোনালোকৰ সুবিধা হয় তেনেকৈ কৰি ল'ব পাৰে। তাৰপিছত এইখিনি মই এতিয়া এনেকৈ ধুনীয়াকৈ গুটিখিনি আঁতৰাই ফেনেকি লৈছোঁ। তাৰপিছত ইয়াত মই এতিয়া চেনি দিম। দেখিছে মই ইয়াত চেনি দি লৈছোঁ। চেনিখিনি গুটিখিনি এতিয়া এনেকৈ একেলগ কৰি সানি ল'ম। তাৰপিছত এইখিনি আপুনি যিমান সময় পাৰে, 1 ঘণ্টা আধা ঘণ্টা যিমান আপোনাৰ মানে যিমান সময় থৈ দিব পাৰে বিচাৰে, একো নহয়। এনেকৈ থৈ দিলে মানে চেনিটো গলি যাব একেলগে। মই এতিয়া চেনিখিনি আৰু এইখিনি একেলগে মিক্স কৰি সানি থৈ দিম, 1 ঘণ্টামান থৈ দিম। তাৰপিছত বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, 1 ঘণ্টা মই চেনিৰ লগত মিহলাই থৈছিলোঁ, ধুনীয়া হৈ আছে। এতিয়া আহক বনাওঁ। দেখিছে কেৰাহীটো বহাই থৈ অকণমান গৰম হোৱালৈ, বেছি গৰম হ'ব দিব নালাগে, লাগি যাব পাৰে তলত। মই এতিয়া এইখিনি দি দিলোঁ। ইয়াত পানী মিক্স কৰি দিম এতিয়া অলপ। এতিয়া এখন লৰাই থাকিব লাগিব, তেনেহ'লে তলত লাগি যাব। এনেকৈ লৰাই থাকিব লাগিব, মাজে মাজে লৰালে হ'ল। জুইটো কমাই থ'ব, আৰু যদি পিছত টেষ্ট কৰি চাব, যদি চেনিটো কম পায় দি দিব পাৰে। কিমান টাইম লাগে মই আপোনালোকক হ'লে ক'ম বাৰু। মই মানে বহুত দিন পিছতহে বনাইছোঁ, আগতে বনাইছিলোঁ। 2-3 মিনিটৰ মূৰে মূৰে লৰাই আছোঁ। জুইটো কমাই থ'ব, বেছি দিব নালাগে। এয়া দেখিছে প্ৰায় হৈছে আৰু, এয়া কেনেকৈ ডাঠ হৈ গৈছেগৈ একদম। প্ৰায় 90% হ'লে, আৰু অকণমান বস্তুটো হেৰি হৈ গ'লে হৈ যাব। আজি মোৰ প্লামৰ জেলি হৈ গ'ল। এইটো মোৰ বনাওঁতে প্ৰায় আধা ঘণ্টা লাগিলে। সেইখিনি মই ঠাণ্ডা হ'ব দিব লাগিব অলপমান। পূৰা ঠাণ্ডা হৈ যোৱাৰ পিছত এনেকৈ বটলত ভৰাই ফ্ৰিজত ৰাখি দিব। ধুনীয়া একদম দেখিছেনে? এয়া এতিয়া ঠাণ্ডা হৈ গ'লে আপোনালোকে বটলত ভৰাই ফ্ৰিজত ৰাখি দিব, খাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।